নমস্কাৰ এই ভিডিঅ'টো এছএছচিৰ ওপৰত হ'ব আৰু টপিকটো ভিডিঅ'টোৰ যিটো মেইন টপিক বহুতেই ইম্পৰ্টেণ্ট এই ইম্পৰ্টেণ্ট কাৰণ এইটোৱে যে এছএছচি যদি ভেকেঞ্চিটো অকণমান দীঘলীয়া ভেকেঞ্চি আৰু কোনটো ষ্টেপত কি হৈ যায় কাৰ লগত ধৰিব নোৱাৰে এজ লাইক যোৱা বছৰ আমাৰ লগত হাইটত কিবা কিবি হৈ গ'ল কোৰ্ট কেছ কৰিলোঁ কিবা কিবি বহুত মানে প্ৰচেছ বহুত লম্বা প্ৰচেছ বা বহুত জটিল প্ৰচেছ এইটো এটা এছএছচি ভেকেঞ্চিটো যিমান দেখাত সহজ যে ৰিটেন দিলোঁ ফিজিকেল দিলোঁ ৰানিং দিলোঁ চাকৰি হৈ গ'ল সেম তেনেকৈ বহুত কমপ্লিকেটেড হয় এই ভেকেঞ্চিটো এই ভিডিঅ'টোত এনেকুৱা এটা মই কথা শ্বেয়াৰ কৰিম যিটো সকলোৰে বাবে বহুতেই ইম্পৰ্টেণ্ট লগতে এটা কথা মন কৰিব যে মই যিবিলাক ভিডিঅ' বনাওঁ কোনো অলাগতিয়াল নহয় সেই ভিডিঅ'টো আজি হয়তো আপোনাৰ কাম নিদিব পাৰে কিন্তু এমাহ পিছত দুমাহ পিছত বা এদিন হ'লে ভিডিঅ' মানে কথাখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় কাম দিবই তো এই ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট আৰু লাষ্টলৈ যাব লাষ্টত আৰু মই কিবা কিবি কেইটামান ইম্পৰ্টেণ্ট কথা আলোচনা কৰিছোঁ ডকুমেণ্টৰ ওপৰত তো ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ যদি ভিডিঅ'টো মই ক'ম যে এজন কেণ্ডিডেট আমাৰ মোক চাই থকা কেণ্ডিডেট যাৰ পৰীক্ষা 20 তাৰিখে আছিল 20 তাৰিখে প্ৰথম দিনা শ্বিফ্ট আছিল এইখন তাৰ এডমিট কাৰ্ড হয় মই তাৰ ৰোল নম্বৰ ফটো এইবিলাক হাইড কৰি দিছোঁ পৰীক্ষাৰ ডেটটো চাব পাৰে এইটো 20/2/2024 ৰিপৰ্টিং টাইম 1:15 ঠিক আছে থাৰ্ড শ্বিফ্ট যিটো আছিল সেইটোত 20 তাৰিখে তাৰ পৰীক্ষা আছিল প্ৰব্লেমটো কি হ'ল পৰীক্ষাত তাৰ যিটো এই এডমিট কাৰ্ডৰ ডেট অফ বাৰ্থটো আছিল ভুল তো তেওঁ যেতিয়া এপ্লাই কৰিলে মোক ফোন কৰিছিল যে এডমিট কাৰ্ড মোৰ এপ্লাই কৰোঁতে ডেট অফ বাৰ্থটো ভুল হ'ল মই কি কৰোঁ মই ছাজেষ্ট কৰিলোঁ যে কাৰেকশ্যন কৰি লোৱা তেওঁ কাৰেকশ্যন কৰিলে পে'মেণ্ট কাটি দিলে কিন্তু পে'মেণ্ট কটাৰ পিছতো এইটো ছেকেণ্ডটো দেখিব পাৰে যে ইনকমপ্লিট পেণ্ডিং দেখাই থাকিলে তেওঁ পে'মেণ্টটো কৰিছে আৰু পে'মেণ্ট আজিলৈ ৰিফাণ্ড নহ'ল যাৰ ফলত তেওঁ কাৰেকশ্যনটো একচেপ্টেড নহ'ল আৰু তেওঁৰ যিখন এডমিট কাৰ্ড এইখন এডমিট কাৰ্ড ডাউনলোড হৈছে ভুল ডেট অফ বাৰ্থ যিটো আছে এইটো ভুল তো তেওঁ ভুলে যিহেতু এডমিট ডাউনলোড হ'ল তেওঁ পৰীক্ষা যেতিয়া 20 তাৰিখে দিব গ'ল আৰু তেওঁৰ আধাৰ কাৰ্ড বা তেওঁৰ ID যিটো ডেট অফ বাৰ্থ আছে দুটা মিছমেটচ হৈ তেওঁক পৰীক্ষাৰ পৰা উলিয়াই দিলে এতিয়া তেওঁতো কাৰেকশ্যন কৰিছিল তেওঁ পে'মেণ্ট কৰিছিল শুদ্ধকৈ কাৰেকশ্যন কৰিছিল কিন্তু তেওঁৰ এডমিটখন এছএছচিৰ ভুলৰ কাৰণে কি হ'ল তেওঁৰ পে'মেণ্টটো হোৱাৰ পিছতো পেণ্ডিং দেখাই থাকিলে আৰু ষ্টেটাছটো চালে যে পে'মেণ্ট নট কমপ্লিটেড দেখায় মই নিজে চাইছোঁ তো ভুল এছএছচিৰ তাৰ বাবে তেওঁ পৰীক্ষা দিব নাপালে তাৰপিছত তেওঁ মোক ফোন কৰিলে আৰু তেওঁক মই এছএছচিৰ লগত এছএছচিৰ নম্বৰ উলিয়াই কণ্টেক্ট কৰি দিলোঁ দেন কি হ'ল এছএছচিক যেতিয়া ডিটেইলছবিলাক দিয়া গ'ল যে মোৰ ৰোল নম্বৰ এই ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইটো কি হৈছে তো এছএছচি কি কৰিছে তেওঁলোকৰ ভুলটো মানি লৈছে আৰু তেওঁলোকে কৈছে যে এইটো আমাৰ ভুল আছিল চিন্তা নকৰিব এইটো আমি শুদ্ধ কৰি দিম তেওঁক সুধিছে কোনদিনা এক্সাম দিবা তেওঁ কৈছে মই 1 তাৰিখে এক্সাম দিব খোজোঁ তো তেওঁ কৈছে যে হয় তেতিয়াহ'লে তুমি 1 তাৰিখে এক্সাম দিব পাৰিবা আমি তোমাক এডমিট কাৰ্ড নতুনকৈ ইছ্যু কৰাম তো তেওঁ কৈছে যে ডকুমেণ্টখিনি আমাক মেইল কৰি দিয়া আৰু সেই কথা মতে তেওঁৰ ডকুমেণ্টবিলাক মই SSC NERক মেইল কৰি দিছোঁ আৰু SSC NERক মেইল কৰি দিয়াৰ পিছত তেওঁলোকে এইবিলাক কিবা কিবি ভেৰিফাই কৰাৰ পিছত তেওঁক আৰু কণ্টেক্টত কৰিছে যে তেওঁৰ সকলো মানে প্ৰব্লেম ছল্ভ হৈ গৈছে SSCয়ে তেওঁক নতুনকৈ এডমিট কাৰ্ড দিব এতিয়া এইখন এডমিট কাৰ্ড চাওক তেওঁৰ এক্সাম আছিল 20 তাৰিখে আৰু তেওঁৰ 16 তাৰিখে এডমিট ডাউনলোড হৈছিল মন কৰিব 4 দিন আগত এতিয়া সেম কেণ্ডিডেটজনৰে মই দেখাই আছোঁ এই কেণ্ডিডেটজনৰে মই অলপ আগত চেক যেতিয়া কৰিলোঁ ইয়াতে এক্সাম ডেট কিমান আহিছে 1/3 আৰু তেওঁৰ এডমিট কাৰ্ড ডাউনলোড হ'ব 26 তাৰিখে এইটো সেম এজন কেণ্ডিডেটৰে তেওঁ এতিয়া আৰু 1 তাৰিখে এক্সাম দিব পাব এইটো পৰা আপোনাৰ কি লাভ হ'ব এইটোৰ পৰা আপোনাৰ কি লাভ হ'ব মই ইয়াৰ পৰা দুটা কনক্লুজন ওলাও ইন ফিউচাৰ যদি SSCৰ লগত এনেকুৱা টাইপৰ কিবা খেলিমেলি হয় কাৰণ ভেকেঞ্চি আৰু আহিছে ফিজিকেল আহিব ফিজিকেলৰ কাবাত এডমিট নাহিব পাৰে নাম থকাৰ পিছতো কাৰোবাৰ মেডিকেলৰ এডমিট নাহিব পাৰে তো এনেকুৱা প্ৰব্লেম থাকিলে ইয়াৰ সলিউশ্যন মই দেখাই দিলোঁ কেনেকুৱা হ'ব পাৰে লগতে কাৰোবাৰ যদি এক্সট্ৰিম প্ৰব্লেম থাকে পৰীক্ষা যদি এটেম্প কৰিব নোৱাৰে ধৰি লওক কালি পৰীক্ষা আছে কিবা মোৰ প্ৰব্লেম হৈছে তো SSCক কণ্টেক্ট কৰিলে হ'ল এইটো কিন্তু ফোনৰ দ্বাৰা হৈছে সেইটো ফোনৰ দ্বাৰা নহয় ফিজিকেল গৈ SSCক যদি কণ্টেক্ট কৰিব পৰা যায় দেন এক্সামটো ৰিচিডিউল কৰিব পাৰে মই আগতে ভাবিছিলোঁ যে এক্সামটো আৰু ৰিচিডিউল কৰিব নোৱাৰে কাৰণ এইটো CBT হয় অনলাইন যোগে যিহেতু সকলো কাম হয় মই ভাবিছিলোঁ এনেকৈ যে একো কৰিব নোৱাৰে বাট এই ইনচিডেণ্টটোৰ পৰা গম পালোঁ যে এক্সাম নিজৰ ইচ্ছামতে আৰু এতিয়া সুধিছে কোনদিনা এক্সাম দিবা তেওঁ যদি ক'লে মই 7 তাৰিখে দিম তেওঁৰ পৰীক্ষা 7 তাৰিখে চিডিউল কৰি দিলে লাষ্ট দিনা তেওঁ 1 তাৰিখে দিম বুলি কৈছে তেওঁৰ ইয়াতে 1 তাৰিখে এক্সাম ডেট নতুনকৈ শ্ব' কৰিছে আৰু এডমিট কাৰ্ড 26 আহিব তো এইটো এটা বহুত ডাঙৰ শিক্ষা
মই পালোঁ পাৰ্চনেলি, মই কিছু কথা জানিলোঁ আৰু সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰিলোঁ। কাৰণ আপকামিং টাইমত বহুত কিবা কিবি হ'ব পাৰে। যেনেকৈ যোৱা বছৰ হাইটৰ বাবে আজিলৈকে কোনো কেছ কৰা নাছিল, মই হাইটৰ কাৰণে কেছ কৰি CRPFৰ বিৰুদ্ধে কেছ কৰি জিকি আহি CRPFক লগত জিকি আহিছোঁ। আৰু CRPFে যিখন CRPF চেণ্টাৰে মোক হাইট থকা বুলি ৰিজেক্ট কৰিছিল, লাইক বন্দুক দেখাই উলিয়াই দিছিল, সেই CRPFে মোক হাইট পাছ মানে হাইটত পাছ কৰা বুলি কোৱালিফাইড মানে কাগজ দি উলিয়াই দিছে এদিন। তো এক্সপিৰিয়েঞ্চৰ পৰা এইখিনি কথা আজি শ্বেয়াৰ কৰিলোঁ। লগতে এইবাৰ SSC আগৰ ভেকেঞ্চিৰ দৰে নাথাকে, মই থাম্বনেইলত যি লিখিছোঁ। কাৰণ এইবাৰ আগতে ডকুমেণ্ট ভেৰিফিকেশ্যন নৰ্মেল হৈছিল আৰু এইবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বহুত বেলেগ হ'ব। ইয়াৰ বিষয়ে আমি SSC হেডকোৱাৰ্টাৰৰ পৰা বহু কথা এইবাৰ জানিব পাৰিছোঁ। আৰু যিখিনি মই সিদিনা এটা EWSৰ কথা আলোচনা কৈছিলোঁ যে EWS কোন কোন আছে, ডকুমেণ্ট ৰিলেটেড ভিডিঅ' কৰিম। তো সেই ভিডিঅ'টো মই 2 দিনতে বনাম ডকুমেণ্টৰ ওপৰত। অকল EWS নহয়, URৰ লগত সকলো মানে কেটেগৰীৰ ডকুমেণ্টৰ কথা ইয়াত আলোচনা হ'ব। কাৰণ যোৱা বছৰ আমি বহুত গণ্ডগোল কৰিছোঁ। তো এইবাৰ ডকুমেণ্ট মেডিকেলত বহুত কিবা কিবি চেঞ্জেছ হ'ব, যিটো মই আপকামিং ভিডিঅ'ত আলোচনা কৰিম। কাৰণ এইবাৰ হয়তো বাহিৰা কেন্দ্ৰিত এজনো ডকুমেণ্টত মানে ফেক ডকুমেণ্ট লৈ সোমাব মোৰ হিচাপত চাগে নোৱাৰে। ইয়াৰ বিষয়ে মই যিটো ভিডিঅ'ত আলোচনা কৰিম, বিতংভাৱে ক'ম কি হ'ব ডকুমেণ্টৰ এইবাৰ। আৰু বহুত চেঞ্জেছ হৈছে এইবাৰ SSC GDত। তো এইখিনিয়ে আজিলৈ। আই হোপ সকলোৱে কি কৈছোঁ বুজি পালে। সকলোৱে প্ৰিপাৰেশ্যন কৰি আছে আৰু বহুতৰ পৰীক্ষা ইতিমধ্যে সমাপ্ত হ'ল। আৰু যিসকলে পৰীক্ষা দিয়া নাই বা যিসকলৰ পৰীক্ষা আপকামিং টাইমত আছে, ভালকৈ দিয়ক। আমি এনেকৈ ইম্পৰ্টেণ্ট টপিক SSC GD ৰিলেটেড কথা পাতি থাকিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ। জয় আই অসম।